নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে মাহীহঁতৰ ঘৰৰ পৰা দি পঠিওৱা শাক, সিহঁতৰ বাৰীতে হৈছে। এইটো বেঙেনা, নতুন প্ৰজাতিৰ, আৰু এয়া হৈছে ফ্ৰেঞ্চবিন আৰু পিঁয়াজ পাত। আৰু আহি পাই এয়া অলপ প্ৰেক্টিছ কৰি ল'লোঁ, কাৰণ মোৰ ক্লাছ আছিলে সেইদিনা, গতিকে নিজেওতো অলপ শিকি যাব লাগিব বেলেগক শিকোৱাৰ আগতে। আৰু এয়া হৈছে লৰালৰিকৈ মাংস মাছ এনেদৰে ৰেডি কৰিছোঁ, কাৰণ থিয়েটাৰ পাৰ্টিত সেই লগৰ ল'ৰাজন আৰু এগৰাকী ছোৱালী আমাৰ ঘৰত ভাত খাবলৈ আহিব, সিহঁতি আহি আছে। গতিকে মোৰ ক্লাছো আছে, গোটেইখিনি কৰি আজৰি হ'ব লাগিব। এইখিনি বনাই হৈ গ'ল। বিশেষকৈ দেখাবলৈ নাপালোঁ আপোনালোকক কেনেকৈ মই সজাই মেলি দিছিলোঁ, লাজো লাগে নহয় ফটো চটো মাৰি থাকিবলৈ। এই পিছত সিহঁতক দি মেলি হোৱাৰ পিছত দিছোঁ। আৰু এয়া হৈছে প্ৰেজেণ্ট, সিহঁত দুইজনকে কিবা এটা দিছোঁ সৰুকৈ। এয়া দেখিছেনে, এইজনেই হৈছে ঋতুৰাজ কলিতা, আৰু তেখেতৰ লগত এই ছোৱালীগৰাকী আহিছে। গতিকে থাউকতে ফটো এখন মাৰিলোঁ, আৰু এতিয়া মই ক্লাছলৈ আহিলোঁ। ক্লাছত ডাঙৰখিনিক অলপ মই নোট দিছোঁ, আৰু সৰুখিনিক শিকাইছোঁ প্ৰথমৰ পৰা কেনেদৰে পাৰেনে নোৱাৰে। গতিকে ইমানেই আজিলৈ।